বেক টু মাই ইউটিউব চেনেল। আজি আমি ডিব্ৰুগড়ৰ পৰা লখিমপুৰলৈ গৈ আছোঁ। আমাৰ ছাৰজনৰ লগত আজি মই সিহঁতৰ কাৰোবাৰ লগ কৰিব যাম বুলি কৈছে আৰু তাতে মই গৈছোঁ আৰু লগতে চাব পাৰে। আমি এয়া ধেমাজি টাউন পালোহি। বৰ্তমান পাইছোঁ আৰু মই জাৰ্ণি বেয়া লগা নাই। আমি জাৰ্ণি গৈছোঁ লগতে ফূৰ্তি দুটাই কৰি গৈছোঁ। আমাৰ জাৰ্ণিটো বৰ আমোদজনক হৈছে ছাৰ। আমি দুয়োৱে আজি গান শুনি ফূৰ্তি কৰি গৈছোঁ। ডিব্ৰুগড়ৰ পৰা একদম লখিমপুৰ। এতিয়া বৰ্তমান আমি ধেমাজি টাউন পাইছোঁ আৰু লখিমপুৰলৈ বেছি দূৰ নহ'ব। ইয়াৰ পৰা আৰু 40 মিনিটৰ ৰাস্তা। সোনকালে পাম আমি গৈ আছোঁ। ইয়াত ট্ৰেফিক লাইন অলপ জাম হৈছে, স্পীডটো কমিছে এতিয়া। আপুনি স্পীডত আহিছিল, আমি এতিয়া অলপ কমিছে স্পীডটো। আমি লখিমপুৰ বুলি আহিছিলোঁ, কিন্তু লখিমপুৰৰ পৰা আমি ইটানগৰ জোলাং আমি এতিয়া আৰম্ভ কৰিছোঁ ৰাস্তা। চাওক এই ওপৰেদি আমি গৈ আছোঁ। এতিয়া আমি অৰুণাচল ইটানগৰ জোলাং এতিয়া উত্তৰ কৰিছোঁ। ফাইনেলি গাইজ আমি আহি পালোঁ আৰু আমি এতিয়া আহি পাই পিনি পানী চাই খাই পিনি এতিয়া বহি আছোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰিব লৈছোঁ। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি যাব।